পূজা বুলি মাল অকণ খালো বেয়া চেয়া নাপাব কিন্তু কি খবৰ সকলোৰে পূজা বুলি মাল অকণ খালো বেয়া চেয়া নাপাব কিন্তু আমাৰ বাপুটিয়ে পূজা বুলিহে খালে আৰু ইনে নাখায় কিন্তু দেই গোটেইটো ধোৱা তুলসী পাত একেবাৰে পূজা বুলি মাল অকণ খালো বাপুটি তোমাৰ থপৰাটো দেখি চুলাই ঘাটিৰ ঠিকাদাৰ যেন লাগিছে ঠিকা চিকা লৈ পোৱা নেকি চুলাই ঘাটিবিলাক পূজা বুলি মাল অকণ খালো বেয়া চেয়া নাপাব পইচা পূজা বুলি অলপহে খাইছো আগৰিলে আলজিভা দেখা পোৱা যায় মানে তোমাৰ আলজিভাখনত দেখা পাইছো যে তুমি এটা চুলাই ঠিকাদাৰ পুলদা খাইছো বেছি নহয় তিনটা এটা লুকাই আছে তিনটা পুলদা খালো তিনটা মানুহ বেছি খোৱা নাই দেই ফুল এটাহে খাইছে আৰু ফুল এটা খাইছে মানে আধা টেংকিহে হৈছে আৰু আধা টেংকি বাকী আছে আৰু লুকাই আছে তিনটা পুলদা খালো তিনটা মানুহ অলপ পিছত টেংকি ফুল কৰি দিম আৰু হয়নে পইচা পাতি না বেকাৰ লোৱা পইচা পাতি নথকা ইনকম নকৰা ধূত যদি কাঁহী এখন লৈ বহি যা পূজা খালি বহুত টকা উঠিব আৰু এটা কথা নহয় এইহেন ডেকা ল'ৰা এটা কাঁহী বাতি লৈ বহিলে কোনোবা ভাল মানুহে যদি পাই যায় গাল ফুলাই দিব কিন্তু এটা কথা সঁচা কেৱলকে মদাহী ল'ৰা বহু গুণে ভাল হয় কাৰণ হ'ব পাৰে তেওঁলোক মদাহী মানুহৰ ফিলিংছ বুজি পোৱাৰ ক্ষমতাকণ এটলিষ্ট তেওঁলোকৰ থাকে পূজা বুলি মাল অকণ খালো বেয়া চেয়া নাপাব কিন্তু লুকাই আছে তিনটা পুলদা খালো তিনটা মানুহ পুৰা মাইনা বুজিলানে টেংকি এতিয়াও খালী আছে মদাহী ল'ৰা বহু গুণে ভাল হয় মাইনা তোমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে প্ৰায়বোৰ ল'ৰা মদাহী হৈছে নেকি বাৰু মানে মোৰ তেনেকুৱা অনুভৱ হৈ গৈছে আৰু মদাহী ল'ৰা বহু গুণে ভাল হয় কাৰণ হ'ব পাৰে তেওঁলোক মদাহী মানুহৰ ফিলিংছ বুজি পোৱাৰ ক্ষমতাকণ এটলিষ্ট তেওঁলোকৰ থাকে পুৰা মাইনা মদাহী ল'ৰাৰ লগত বিয়া হলে এনেকুৱা অৱস্থা হ'ব Guys, this is my brother-in-law's birthday দিছ ইজ মাই নিচা and everybody is drunk. মই নিচাতে আবুল তাবুল বকিব ধৰিছো আৰু কোনোবাই কেলা নিজৰ পাৰ্টি আমি কেলা ঘৰত পাৰ্টি He is drunk. দুটা চৰ লগাম নহয় একদম বহা জেগাতে বহি থাকিবি আৰু তোৰ ভেকু ভাৱ হৈ গুচি যাব পূৰ্বালীয়ে যি পাত চৰ দিব টেঙা নোখোৱাকে নিচা ফাটি যাব তোৰ And everybody is drunk. সেই দ্ৰৌপদীজনী পাঁচ পাণ্ডৱৰ মাজত ৰখি হাঁহি দেখিছানে নাই তাই And everybody is drunk. সভ্য কৰবাৰ মাক দেউতাকৰ ভুলৰ বাবে জন্ম হৈও ইহঁতে মাক দেউতাকে উমলি থাকোতে ভুলতে বাজি যায় টেবলেট নোখোৱাৰ ফল ভুগি আছে আৰু মাক দেউতাকে গছ চাইহে গুটি হ'ব আৰু এইবোৰ অসভ্যক বকিও লাভ নাই আচলতে ইমান অসভ্য ঘৰৰ কথাই নুশুনে আমাৰ কথা ক'ত শুনিব আৰু ইহঁতক ডাইৰেক্ট ভুলুকা চিকনিয়ে খুব দিব লাগিব তেতিয়াহে শান্ত হ'ব এইবাৰ মাইনাহঁতে চুলাই পিপি কেইটা ৰক্ষা দিয়া নাই আৰু আৰে মাইনাহঁত হ'ল বুলি জি টি কৰিবা নেকি এনেকে হলে কি বাকী থাকিল আৰু সেই মুটনি খাই খা ভণ্টিহঁতৰ হাঁহি দেখিছানে নাই একেবাৰে স্বৰ্গৰ সুখ পাই আছে আৰু সিহঁত ইমান অত্যাচাৰ হলে কেনেকে হ'ব বাৰু অলপতো লাজ কৰা অলপতো চৰম কৰা নাকত তেজ অলপ হলেও নাই নে যে ইমান অসভ্যালী ইমান অভদ্ৰামী কি তোমালোকে মদ খাইছা হয় কিন্তু ছচিয়েল মিডিয়াত কিয় আপলোড কৰিছা এইবোৰ অসভ্যালী হয় ইমান দিনৰ পৰা কৈ আহিছো তেওঁ লাজ নোপোৱা কিয় বাৰু অলপ যদি নাকত যদি তেজ নাই ন নাকত যদি তেজ নাই হস্পিটেলত গৈ অলপ তেজ ভৰাই লগা নাকত তেতিয়াহে চৰম অনুভৱ হ'ব চাগে লাজ অনুভৱ হ'ব চাগে অসমত যদি ইমানেই মদাহীয়ে ভৰি পৰিছে অসম চৰকাৰে সদৌ অসম মদাহী সন্থা কিয় বনাই দিয়া নাই বাৰু এটা সভাপতি এটা ছেক্ৰেটাৰী বনাই দি ধুনীয়াকে মদাহী সন্থাটো বনাই দিব লাগে মোৰ মতে অসম চৰকাৰলৈ সেইটোৱে অনুৰোধ মোৰ सुपर से बहुत 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 ऊपर वाला परफॉर्मेंस था सुपर